নমস্কাৰ বন্ধুসকল, আপোনালোকক সকলোকে মোৰ নতুন চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই এটা ইউটিউব চেনেল খুলিছোঁ, তো মই এইটো ভাবিছোঁ যে মই য'ত যাওঁ, যি খাওঁ বা লগ সমনীয়াৰ লগত যি ধেমালি কৰোঁ, য'ত ফুৰিব যাওঁ, এই সকলোখিনি কেমেৰাত আবদ্ধ কৰি মই ব্লগ আকাৰে আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে যদি মোৰ চেনেলটো এই প্ৰথম ভিডিঅ'টো চাই যদি অলপ হ'লেও ভাল পায়, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লগতে ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব। বৰ্তমান মই আছোঁ বশিষ্ঠ মন্দিৰ ফালে, অলপ ওপৰৰ ফালে উঠি অহা, মানে পশ্চিম দিশে, বশিষ্ঠ মন্দিৰৰ পশ্চিম দিশে ওপৰৰ পাহাৰৰ ফালে এখন পাহাৰৰ নাম কি পাহাৰৰ নামটো ভালকৈ ইমান এটা নাজানো, কিন্তু গতিকে পাহাৰখনৰ ওপৰৰ ফালে দেখি আহিলোঁ যে তলৰ এই জুৰি পানীখিনি দেখিবলৈ পাইছে। ইয়াত পাহাৰৰ চাৰিওফালে এই পাহাৰৰ যিমানখিনি পানী আছে, সকলোখিনি পানী নামি আহি পেলাই মানে ইয়াতে জমা হয়। আৰু এই জমা পানীখিনিৰ কাৰণে হয়তো কিবা এটা বিদ্যুৎ প্ৰকল্প বা যিকোনো এটা প্ৰকল্প চাগে হাতত লৈছিলে চৰকাৰে। এখন আঁচনি মই দেখুৱাই দিছোঁ চাইনবোৰ্ডখন আপোনালোকক। লোকেশ্যন গড়ভঙা ছাৰ্ভিচ ফৰেষ্ট বশিষ্ঠ আণ্ডাৰ কামৰূপ ইষ্ট ডিভিজন গুৱাহাটী 29। তো এইটো ফৰেষ্টৰ ৰিজাৰ্ভ এৰিয়া হয়, সেইকাৰণে ইয়াত দেখিবলৈ পাইছে আপোনালোকে ক'তো গছ গছনি কটা হোৱা নাই। যিখিনি গছ গছনি গিৰি আছে সেইখিনি ধুমুহাৰ ফলত গিৰিছে। বাকী ইয়াত মানে সাধাৰণ মানুহে গছ কটা এলাও নাই চৰকাৰৰ পাৰ্মিশ্যনৰ অবিহনে, যিহেতু এইটো ফৰেষ্টৰ এৰিয়া। বাকী এইখিনি পানী চব পাহাৰৰ ফালৰ পৰা যিমান পানী নামি আহে, নামি অহাৰ পিছত জমা হয়, আৰু এই জমা পানীখিনি ইয়াত যাবলৈ যিহেতু সুবিধা নাই, তো সেইকাৰণে পানীখিনি এনেকৈ কিনাৰে যেনেদি বাট পাইছে সেই কিনাৰেদি গৈ পেলাই কেনি গৈছে মই আপোনালোকক দেখুৱাই দিছোঁ। এইফালে দেখিছে পিছল আছে, অলপ ভালকৈ যাব লাগিব, নহ'লে ব্লক হৈ যাব। এইখিনি পানী গৈ দেখিবলৈ পাইছে কেনেকুৱা পানী গৈ আছে। তো এইখিনি পানী গৈ আপোনালোকৰ সেইফালে একেবাৰে তলত বশিষ্ঠ মন্দিৰৰ ওচৰত যোনখন বশিষ্ঠ আশ্ৰমখনৰ কিনাৰেদি বৈ গৈছে আপোনালোকৰ। বশিষ্ঠ আশ্ৰম আপোনালোকে হয়তো চিনি পায়। বশিষ্ঠ আশ্ৰম যোনে আছে সকলোৱে চিনি পাব আপোনালোকে। সেই আশ্ৰমখনৰ কিনাৰেদি এখন নদী বুলিয়ে ক'ব লাগিব, নদী বৈ গৈছে। এটা জুৰি টাইপৰ, জলপ্ৰপাতটো নহয়, মানে শিল আছে, তাত শিলৰ তাতে পানী অলপ উফন্দি উঠে। তো মানুহে বহুতো গৰমত এনজয় কৰিবলৈ আহে, আৰাম ল'বলৈ আহে, ঠাণ্ডা ল'বলৈ আহে। তো দেখুৱাই দিছোঁ আপোনালোকক, বলক। এই পানীখিনি গৈ এনেকৈ তললৈ নামি আছে। ইয়াত হাতীৰো মল মূত্ৰ দেখিবলৈ পোৱা গৈছে। তাৰমানে ইয়াত নিশ্চয় ৰাতি হাতী ওলাই বুলি শুনিছিলোঁ, লোকেল মানুহে কৈছিলে। এইফালে গাড়ীবিলাক আহে, এনেকৈ ইয়াত এনজয় কৰে, বিয়েৰ চিয়েৰ খায়, কিবাকিবি স্প্ৰাইট খাই গোটেই লেতেৰা কৰি দিছে পৰিৱেশ। আৰু এইখিনি পানী অলপ মই এইফালে গৈছোঁ, বশিষ্ঠ মন্দিৰ যাম অলপ পিছত, বশিষ্ঠ মন্দিৰৰ ভিডিঅ' আপোনালোকক দেখুৱাম। এইখিনি পানী নামি গৈ সেই তলৰ এইটো বশিষ্ঠ মন্দিৰ, তাৰ কিনাৰেদি এটা জুৰি বৈ গৈছে। তো এইখিনি পানী তাতে লগ হৈছেগৈ। তো তললৈ যাওঁ, বশিষ্ঠ মন্দিৰটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। তো বন্ধুসকল, এইখন কি বুলি কয়, বশিষ্ঠ আশ্ৰম। যোনখন আশ্ৰমৰ কথা মই ওপৰৰ ফালৰ পৰা দেখুৱাইছিলোঁ, আপোনালোকে হয়তো ভালকৈ দেখিয়ে নাপালে ওপৰৰ পৰা। এখন চাই যাওক, মেইন গেটখন এখন আছিল। আৰু এইফালে যে খোজকাঢ়ি মই গৈ আছোঁ, এইফালে মানে আমাৰ চেণ্ডেল জোতা পিন্ধা মানুহবিলাকৰ কাৰণে, যোনবিলাকে টাইলছৰ ফালে গ'লে মানে চেণ্ডেল জোতা খুলি পূজাৰী তাত এটা থৈ যাব লাগে, জেগা এটা আছে চেণ্ডেল জোতাৰ কাৰণে, সেইবিলাক থৈ যাব লাগে। বাকী এইটো মেইন মন্দিৰটো। আৰু এইফালে যোনটো আপোনালোকে নীলাকৈ এটা গেষ্ট হাউচ দেখিছে, নতুনকৈ বনাইছে এইটো। মানে ইয়াতে কি হ'ব, নতুন কোনোবা দূৰৰ টুৰিষ্ট আহিলে মানে হয়তো থাকিবলৈ দিব চাগে, এনেকুৱা ধৰণৰ। ইমান ভালকৈ নেজানো, এতিয়ালৈকে অ'পেনিং কৰা নাই, বনাই মেলি কমপ্লিট হৈছে খুব বেছি 2-3 মাহমান হৈছে। আৰু এনেকৈ লাজে আহি প্ৰথমটো ভিডিঅ' বনাবলৈ মাতটো মাতিব পৰা নাই, তো এনেকৈ ভিডিঅ' কৰিছোঁ। দেখিবলৈ পাইছে এইফালে পূৰা গৰমৰ দিনত মানে এনেকুৱা দূৰৰ পৰা মানুহ আহি গা পা ধুই থাকে। যদিও চাইনবোৰ্ডখনত লিখা আছে চাবোন নিষিদ্ধ বুলি, কিন্তু মানুহে নুশুনে, প্ৰায় চাবোন লগাই থাকে, চাৰ্ফ চেম্পু চব লগাই থাকে। এনেকৈ বাইদেউ কেইজনীমানৰ মাজৰ পৰা, দাদা এজনৰ মাজৰ পৰা পাৰ হৈ পেলাই কেমেৰাটো ধৰি লাজ নকৰাকৈ ধৰি নি পেলাই দেখিলোঁ বিয়া এখন হৈ আছে। বিয়া এখন নহয়, বিয়া 2-3খনমান হৈ আছিল সেই দিনটোত, মই যোৱা দিন মানে কালি গৈছিলোঁ। তো ভিডিঅ'টো আজি এডিটিং কৰিছোঁ। তো এইফালে দেখিবলৈ পাইছে পূৰা ভিৰ, এইফালে চিকিউৰিটি গাৰ্ডকেইটাও আহিছে। চবেই মানে বিয়াতে ব্যস্ত, এইকেইটা নিশ্চয় কিবা ডাঙৰ মানুহৰ, বহুত ধনী মানুহৰ হ'ব পাৰে। চিকিউৰিটি লৈ আহিছে একেবাৰে, তেনেধৰণে বিয়া পাতিছে। তো মই গৈ পেলাই দেখুৱাবলৈ চেষ্টা কৰিলোঁ অলপ চলপ, সিমান এটা প্ৰথম দিন না, ইমান এটা সাহস হোৱা নাই গৈ পেলাই কথা ক'ব পৰাকৈ। তথাপি চেষ্টা কৰিলোঁ আপোনালোকৰ কাৰণে। আপোনালোকে মৰম চেনেহ দি যাব, লাইক কৰিব যদি ভিডিঅ'টো অলপ হ'লেও ভাল পায়, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।
তো বন্ধুসকল মানে বশিষ্ঠ গুগলত চাৰ্চ কৰিলে আপোনালোকে পোৱা যাব। বশিষ্ঠ আশ্ৰমখন মানে স্বয়ং ভগৱান ব্ৰহ্মাৰ মানস পুত্ৰ বশিষ্ঠ মুনিয়ে নিৰ্মাণ কৰিছিলে। অৰ্থাৎ মানে কি হ'ল, নীলাচল পাহাৰলৈ আহিছিলে তেওঁ কামাখ্যা মাতৃৰ দৰ্শন কৰা উদ্দেশ্যৰে। আৰু সেই সময়ত কামৰূপৰ ৰজা নৰকাসুৰ আছিলে। আৰু যেতিয়া মুনিয়ে মা কামাখ্যা দৰ্শনৰ বাবে নীলাচল পাহাৰ পাইছিলগৈ, তেতিয়া নৰকাসুৰে মুনিক মাকক চাবলৈ নিদিলে আৰু তেওঁক বহুত অপমান কৰি উভতাই পঠিওৱা হ'ল। আৰু তাৰ পিছত বশিষ্ঠ মুনিয়ে এই সন্ধ্যাচল পাহাৰতেই নিজৰ শেষ নিশ্বাস মানে শিৱক পূজা কৰিবলৈ আৰম্ভ কৰিলে। আৰু এনেকৈ এই আশ্ৰমখনৰ নিৰ্মাণ হ'ল। আৰু বন্ধুসকল বশিষ্ঠ মুনিৰ মূৰ্তি বনাই থোৱা আছে, এইটো দেখিবলৈ পাইছে বশিষ্ঠ মন্দিৰ মানে বশিষ্ঠ মুনিৰ মূৰ্তিটো। তো এনেধৰণে বন্ধুসকল আপোনালোকক যিমান পাৰোঁ প্ৰথমটো ব্লগত মনোৰঞ্জন বা সকলো ধৰণৰ কিছুমান নজনা কথা জনাবলৈ চেষ্টা কৰিলোঁ। আশা কৰোঁ আপোনালোক ভিডিঅ' সকলোৱে লাইক কৰিব, লগতে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো লগতে বন্ধুসকল অন্য এটা ব্লগত লগ পোৱাৰ আশাৰে আজি ইমানতে বিদায় মাগিলোঁ। ধন্যবাদ।